আই শ্বেডো পেলেট আৰু বৰষুণ দিছে আমাৰ বিশ্বাস কিবা এটা নমস্কাৰ সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কথাটো হ'ল যে অহাকাইলৈ মই বিশেষ এটা কামত বৰঙাবাৰীলৈ গৈ আছোঁ। ইয়াৰ আগলৈকে আপোনালোকে মোক নাচি থকা দেখিছে বা অন্য কিবা কিবি কামত ইনভলভ হৈ থকা দেখিছে, কিন্তু এনেকৈ নাটক কৰা হয়তো নাই দেখা। গতিকে আজি ভাবিছোঁ যে ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কেনেকৈনো কি কৰোঁ আৰু কাৰ লগত যাওঁ, ক'ত থাকোঁ, নাটক ক'ত আছে, সেই গোটেইবোৰ দেখুৱাম। আৰু ভিডিঅ'টোৰ শেষত কেনে পাই জনাবলৈ নাপাহৰিব। চ' ব'লক এতিয়া বেগ টু পেকিং কৰি লওঁ। এতিয়া মই বেগ টু পেকিং কৰিম। আপোনালোকে ভিডিঅ'টোত অকণমান ভইচৰ ইছ্যু পাব পাৰে দেই, কাৰণ মোৰ মাইক চাইক একো নাই বৰ্তমানলৈকে। পিছে পৰে আৰু এইটো কণ্টিনিউ কৰিলে ল'ব লাগিব। চ' ব'লক এতিয়া প্ৰথমতে কি বস্তু লাগে সেইখিনি উলিয়াই লওঁ, নহ'লে বস্তু থাকি যোৱাৰ চান্স থাকে। সেইখিনি উলিয়াই লওঁ, তাৰপিছত গোটেইখিনি একেলগে বেগত ভৰাম। আৰু মোৰ ড্ৰেছ কি লাগিব সেইখিনিও উলিওৱা হৈ গ'ল বাৰু। এতিয়া মই মেকআপটো উলিয়াব লাগিব, দেখুৱাই আছোঁ আপোনালোকক। এইকেইটা মোৰ ড্ৰেছৰ কাপোৰ, এইখিনি চাপি পেলাই ভৰাম বাৰু। আৰু এইটো বেগতে গোটেইখিনি জুৰি যাব আৰু বেলেগ বেছি একো নাই। মোৰ মেকআপৰ বস্তুখিনি ল'বলৈ আছে আৰু সেয়া উলিয়াওঁতে মোৰ কাপোৰ অলপ ওলাই গ'ল। কাপোৰখিনি এতিয়া মোৰ জাপিবলৈ টাইম নাই, গতিকে মই বাবলিক দি দিলোঁ, তাই জাপিব এতিয়া সেইখিনি ক'ত কি থ'ব লাগে। আৰু মই মেকআপৰ বস্তু উলিয়াওঁ ব'লক। মোৰ মেকআপৰ ভাণ্ডাৰটোৰ মেক্সিমাম বস্তু ইয়াতে সোমাই থাকে, মানে ইয়াতে ভৰাই থওঁ আৰু মানে যিহেতু প্ৰগ্ৰেমৰ কাৰণে য'ত গৈ থাকিবলগীয়া হয়, গতিকে বস্তুখিনি একেলগে থাকিলে পেকিং কৰোঁতেও ইজি হয় আৰু বস্তু থাকি যোৱাৰ চান্সটো কম থাকে। গতিকে ইয়াতে গোটেই বস্তুখিনি সোমাই আছে। মই এবাৰ যিহেতু চামেই কিবা থাকি গৈছে নেকি, গতিকে আপোনালোককো দেখুৱাই দিওঁ আৰু ইয়াতে কি আছে। চুগাৰৰ ফাউণ্ডেশ্যন এটা, এইটোৱে মই ইউজ কৰোঁ, মানে খুব বেছি ভাল পাওঁ আৰু মোৰ স্কিন টোনত এইটো খুব ধুনীয়াকৈ যায়। এখন আই শ্বেডো পেলেট আৰু ইয়াতে মোৰ ফেভৰেট কালাৰকেইটা গোটেইকেইটা আছে, গতিকে এইখনেই মই ইউজ কৰোঁ। আৰু এইবিলাক নাচৰ মানুহ আৰু ফুট চুট থাকেই, এইবোৰ ধেৰ বস্তু লাগে। এটা আইলাইনাৰ ডেজলাৰৰ, এইটো হ'ল লিকুইড হাইলাইটাৰ আইকনিকৰ। নেক্সট হ'ল এইটো ফেব্ৰিক, হোৱাইট ফেব্ৰিক। এইটো কিয় লাগে ক্লাছিকেল ডান্সাৰ্ছ সকলোৱে জানে। নেক্সট এইটো আৰু এটা ফাউণ্ডেশ্যন ডেজলাৰৰ, এইটো ইমানকৈ ইউজ নহয় বাৰু, হ'লেও কেতিয়াবা ইউজ কৰোঁ। এইটো মাস্কাৰা নন ব্ৰেণ্ডেড। আৰু এইটো হৈছে কনচিলাৰ। এইটো প্ৰাইমাৰ, মই এইটো মিন্ত্ৰাৰ পৰা ফ্ৰী পাইছিলোঁ বাৰু, এইটোৱে ইউজ কৰি থাকোঁ। তাৰপিছত ব্লেণ্ডাৰ, আৰু এয়া হৈছে খোপা বন্ধাৰ সামগ্ৰী, মানে মোৰ যিহেতু চুলি চুটি, গতিকে এইকেইটা নহ'লেই নহয়। আৰু মষ্ট ইম্পৰ্টেণ্ট ৱাইপছৰ পেকেট ধেৰ ৰাখোঁ লগতে। ৰাতি যিহেতু মই আপোনালোকক কৈছিলোঁৱেই মিউজিক স্কুলত কিবা এটা আছে, গতিকে মোৰ ৰাতি আৰু ভিডিঅ' কৰা নহ'ল। এতিয়া ৰাতিপুৱা আহিছোঁ মই মিউজিক স্কুললৈ। লাহে লাহে মানুহবিলাক আহিবলৈ লৈছে, আমাৰ ষ্টুডেণ্টছ সকলো আহিছে। এতিয়া যিহেতু ৰাতিপুৱাই ৰেলী আছে আৰু লগতে পানী তোলাৰ অনুষ্ঠান আছে, মই যিহেতু বৰ বেছি সময় ইয়াতে থাকিব নোৱাৰিম, সেইকাৰণে সোনকালে আহি সোনকালে যামগৈ বুলি ভাবিছোঁ। সেইকাৰণে মই সোনকালে আহিলোঁ। যিহেতু কৈছোঁ আপোনালোকক, ৰূপালী জয়ন্তী বৰ্ষৰ বাবে এইবাৰ পানী তোলাৰ অনুষ্ঠান ৰাখিছিলে আৰু বদলা সত্ৰতে থকা মাধৱদেৱ কলাক্ষেত্ৰৰ পুখুৰীতে পানী তুলিলে আমাৰ সৰু সৰু ষ্টুডেণ্ট কেইজনীমানে। আৰু তাৰ পৰা ৰেলী ঘূৰি আহি এতিয়া মিউজিক স্কুলৰ সন্মুখতে চবে অকণমান ফূৰ্তি কৰিছে, বিহু নাচিছে। আৰু তাৰপিছতে মই আচলতে গুচি আহিবলগীয়া হ'ল। ইয়াত আপোনালোকক মই ভিডিঅ' কেইটামান দেখুৱাইছোঁ। এতিয়া ভিডিঅ' মোক লিজা বাই পঠিয়াইছে, মই চাবলৈ পোৱা নাছিলোঁ, যিহেতু আপোনালোককো দেখুৱাইছোঁ। কেনে পায় আপোনালোকে জনাব, আৰু আমাৰ ষ্টুডেণ্টছখিনি যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে আশীৰ্বাদ কৰিব।
অ'কে থেংক ইউ ত' মই ৰেডি হৈ ল'লোঁ মই দেখাম আৰু ভালকৈ আপোনালোকক গাড়ী আহিব আমাক নিবলৈ আৰু তাতে মই যাব লাগিব বস্তু 2-এটা ভৰাবলগীয়া আছিলে সেয়া ভৰালোঁ কাপোৰ ইস্ত্ৰি কৰিলোঁ এতিয়া ওলাই দিম দেখুৱাই থাকিম আপোনালোকক চাই থাকিব তুলসী কৈষ্ণতা ক'ত গ'ল আৰু এতিয়া আমাৰ গাড়ী আহি গ'ল আমি গৈ আছোঁ বৰঙাবাৰীলৈ ঘৰৰ পৰা বহুত বেছি দূৰো নহয় যিহেতু বেছি সোনকালে যাবলগীয়া নাছিলে আৰু আমি প্ৰায় 1.5 ঘণ্টামানৰ ভিতৰতে তাত পাই গ'লোগৈ আৰু এয়া হৈছে আমাৰ নাটকৰ জেগা ৰাতিলৈ ইয়াতে নাটক হ'ব এতিয়া চবেই জেগাবোৰ চাই আছে তাৰপিছতে ছেটৰ কাম হ'ব আৰু আমি তাতে অকণমান চব বহিলোঁ বাৰু অলপ সময় সেইদিনা বতৰ তাত সাংঘাতিক বেয়া আছিলে আৰু আমি সেইকাৰণে বহুত বেছি ভয় খাই আছিলোঁ কিজানি বৰষুণ আহিলে আমি কৰিব নোৱাৰিম কাৰণ তাতে একেবাৰে অ'পেন ষ্টেজ কিন্তু ভগৱানৰ কৃপাত সেই সময়ত বৰষুণ নাহিলে নাটকৰ একেবাৰে শেষৰ পৰ্যায়লৈ অলপ বৰষুণ আহিলে বাৰু হৈ যায় কেতিয়াবা সেইবোৰ একো ডাঙৰ কথা নহয় আৰু আমাৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে আইনুবাই আমাক মিমিক্ৰি কৰি দেখুৱাই আছে আৰু অলপ সময় তেনেকৈয়ে পাৰ কৰাৰ পিছত আমি গোটেইবোৰ গ'লোঁ মেকআপ ড্ৰেছ এয়া কৰিবলৈ Hello, 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 hello. Hey. Hey. Vlog. কিবা এটা কোৱা আছে মই নিদিম দেই এইবিলাক সেইবোৰ নিদিওঁ মই আৰে ৱাও অ' বোলে দাদা ৰংটো কৰিছানে শুনা না মেকআপটো কৰি যাওঁ নি ইয়াতে যাওঁ চাম সেইকাৰণে কৈছোঁ মানে তাত কৰিবলৈ ৰেডি ভিতালী বা চাওঁ ৱাও বিউটিফুল আৰু এনেকৈ আমি আধা ড্ৰেছ কৰি মেকআপ নকৰাকৈ বাকী ৰাইজৰ নাটক চাই লওঁ বুলি ভাবিলোঁ মই ইয়াতে নাটকৰ 2টামান ক্লিপ দিছোঁ কেনে পাই জনাবচোন চাৰ্জাৰডাল লৈ আহিব লাগিছিল ন আছে নহয় হেৰি ভাগৰ আইফোন প্ৰেমৰ অঞ্জলিৰে চৰণ ধুৱাই থকা সেই পিশাচটো বাহিৰত মুখ উলিয়াবলৈ 1000বাৰ চিন্তা কৰিব ই মোৰ চেৰাই হ'বই নোৱাৰে কেতিয়া হ'ব নোৱাৰে প্ৰথম নাটকখন শেষ হোৱাৰ লগে লগেই 3 নম্বৰ নাটকখন যিহেতু আমাৰ আছিলে মাজত নগাঁৱৰ এখন নাটক আছিলে গতিকে সেইখন নাটক চলি থাকোঁতে আমি আহি মেকআপ কৰি ল'লোঁ চবেই আৰু তাৰপিছতে আমিও নাটকলৈ বুলি সাজু হ'লোঁ আমাৰ নাটকৰো কেইটামান সৰু সৰু ক্লিপ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ কেনে পাই জনাব আৰু ভিডিঅ'টো যদি শেষলৈকে চাই আছে তেন্তে বহুত বহুত ধন্যবাদ পৰীক্ষা
ৰাৱণ এজন এক্সিলেণ্ট কিং। তেওঁ মোৰ খবৰ ল'বলৈ সদায় আহিছিল আৰু কৈছিল, সীতে, মই তোমাক ভাল পাওঁ। তুমি ৰামক পাহৰি যোৱা আৰু মোক স্বীকাৰ কৰা। কিন্তু মই কোনোদিনেই ৰাৱণৰ প্ৰস্তাৱ স্বীকাৰ কৰা নাছিলোঁ। মই অধীৰ আগ্ৰহেৰে মোৰ স্বামী শ্ৰী ৰামচন্দ্ৰৰ অপেক্ষাত আছিলোঁ। আৰু এদিন হঠাতে বানৰ সেনাৰ সহায়ত প্ৰভু শ্ৰী ৰামচন্দ্ৰ লংকালৈ আহিছিল। শ্ৰী ৰামচন্দ্ৰৰ বীৰ